TSK মোৰে চহৰ বৰগুৰি পৰা টকৰাতলি খেজুগুৰি পৰা থানা চাৰিআলি গোটেই ৰাতি আমি ঘূৰি নমস্কাৰ বন্ধুসকল, তোমালোক সকলোকে স্বাগতম জনাইছো তোমাৰ আমাৰ সকলোৰে দুজনৰ হিচাপ নিকাচ লৈ কোনো দেৰি নকৰিব ভিডিঅ'ৰ মাজলৈ যাওঁ আৰু ফকত একেবাৰে হিচাপ নিকাচ কৰোগৈ। বন্ধুসকল, তোমালোকে জানাই কালি পৰহি আমাৰ সৰস্বতী পূজা পাৰ হৈ গৈছে আৰু আমাৰ অসমতো জানাই সৰস্বতী পূজাৰ দিনাখন ভেলেণ্টাইন্স ডে মনায়। তো ব'লা বন্ধুসকল, সেনেকুৱা কিছুমান ভিডিঅ' যিবিলাক চাবলৈ তোমালোকে ৰখি আছা, মই ভালকেই জানো, ময়ো ৰখি থাকোঁ বাৰু। তো চাই লওঁ। বন্ধুসকল দেখিলে মানে এইজনী হৈছে মডাৰ্ণ সৰস্বতী, মানে এইজনী এই বছৰ বুলি নতুন নহয়, এই প্ৰত্যেক বছৰে কিবা নে কিবা নতুন কৰে মানে কেতিয়াবা মানে ওপৰত নাথাকে, কেতিয়াবা তলৰ পিনে নাথাকে। মানে এইজনী যদি দেখে নহয় সৰস্বতী মাও লাজ পাব চাগে। দেৱী বুলি কোৱা হয় অসমত বা ভাৰতত ছোৱালীক, আৰু দেৱীয়ে কেতিয়াও এনেকুৱা ড্ৰেছ পৰিধান নকৰে। আৰু সেইদিনাখন যিদিনাখন পূজা আছে তেওঁৰ বন্ধুসকল, মানে আমাৰ যে চানা বাইদেউ যে চিনি পোৱাই পাদে যে বহুত গেলা গেলা, সেইজনী বাইদেউ। মই ভাবিছোঁ সৰস্বতী পূজাত চবকে দেখিলোঁ মানে ভিডিঅ' থ্ৰৰিং দেখিছে। তো আমাৰ চানা বাইদেউ বা কি কৰি আছে তোমালোকেও ভাবিছা ন? তো মই বিচাৰি গৈছিলোঁ, আহা চাই লওঁ। আই মোৰ চেনাজনী এজনী গোটেই গাত হাবি জংঘল লগাই আহিছোঁ যে, কেনেকৈ আছিলি পূজা বেলেগ জেগাত। নাই নহয়, মানে মই দুৰ্গা পূজাত দেখিছোঁ, মানে বহুত পূজাত ডান্স দেখিছোঁ, কিন্তু সৰস্বতী পূজাত মানে সৰস্বতী পূজাত अरे कहना क्या चाहते हो? সৰস্বতী পূজাত এনেকুৱা নাচ। No, 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 no. অকল যিবিলাক কৈ আছা ন আমি চিংগেল, আমালে সৰস্বতী পূজা নহয়, আমালে কি হয় কদে ভনী আৰু যে খিচিৰিকণটো আমাৰ ন। আৰু এটা কথা শুনিল তহঁতি কি মই চিংগেল কথা কওঁ চাবি মোলে কেনেকুৱা ছোৱালী পগলা আছে চাবি নেকি? দেখাছো ঐ ক দে শুন, তই মোক নোপোৱাকে থাকিব পাৰিবি নে নোৱা? ক দে, কৈ আছে শুনি ল। মানে বন্ধুসকল চোৱা হা, মানে সৰস্বতী পূজা বুলি যেতিয়া কোৱা যায় নহয়, মানে কি হয়, মানে নিজৰ স্কুললৈ গৈ পূজা কৰা বা নিজৰ কলেজলৈ যোৱা হয় নাই, মানে এটা শান্তি ন, মানে স্কুল কলেজলৈ যোৱা শান্ত সুস্থভাৱে হয় নাই। কিন্তু আজিকালি কিছুমানে সেই দিনটো কি কৰি পেলাইছে চোৱাচোন। Wonderful view. Wow, wow, let's say wow. Wow, let's say. Wow, let's say. Yo. Wow, let's say wow. LOL. দেখিলে নে বন্ধুসকল, তোমালোকে কোৱাচোন এনেকুৱাবিলাকক কি ক'ম? মইতো এটাই ক'ম, বিয়া পাতি ঘৰলৈ লৈ যাওঁ বিচনাখন ভাঙি দে, মানে দম লাগি। তোমালোক শেষত মই এটা কথাই ক'ম যে এইটো চিৰিয়াছলি ল'বা, ঠিক আছে? এইটো ফানি কাৰণে নহয়, চিৰিয়াছলি ল'বা। তো মানে কি হ'ল ন, চোৱা পূজা পতাটো বহুত ভাল কথা, আমি সেইদিনাখন বহুত ফুৰোঁ বা মানে সেইদিনাখনে অকলে আমাৰ দায়িত্বটো শেষ হৈ যাব নালাগে। কাৰণ চোৱা মূৰ্তিটো যে এতিয়া দেখা যায় ন, য'তে ত'তে মূৰ্তিবিলাক পৰি থাকে, সেইটো কেতিয়াও হ'ব দিব নালাগে। আৰু তোমালোকক মই আহ্বান কৰিছোঁ যেন হ'ব নিদিবা। মানে যেনেকৈ পূজা দিনটোত মানে তোমালোকে বস্তুটোক মানে সন্মান কৰিলা নহয়, গোটেই বছৰটোৱে সেনেকৈ সন্মান কৰি থোৱা, তেতিয়াহে লগ দিব। পূজাৰ পিছত যাতে মানে ক'ৰবাত পৰি থকা দেখিব নাপাওঁ, হাতযোৰ কৰি কিনে কৈছোঁ। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াতে সামৰণি মাৰোঁ। ভিডিঅ'টো চাই কিনে যদি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ এইটো অকল মোৰ চেনেল নহয়, এইটো তোমালোকৰো হয়। আজিলৈ নমস্কাৰ।